ইয়াতে থাকা অঁ ঠিকে এইফালে আহা ল'ৰা এটা লগ পালোঁ বয়স সম্ভৱ কিমান যেন লাগিছে কিমান 16 অঁ ভালকৈ খোজকাঢ়িব নোৱাৰে একেবাৰে খোজকাঢ়িব নোৱাৰে আৰু এই যোনটো পাছফালে দেখা পাইছে যে এয়া হেনো ইয়াৰ ঘৰ মানে কি ইয়াতে থাকে বোলে ইয়াতে থাকা বোলা দেখাই দিবা জেগাডোখৰ হা চব ভালকৈ তো দেখিছে মানে খোজকাঢ়িবলৈ বহুতে দিগদাৰ হয় খুবেই অসুবিধা হয় এইটো তেনেকৈ বিশেষ একো নাই বিছনা পাতি পৰা আদি কৰি সেইবিলাক বাৰু নাই এই সাধাৰণ এখন কাপোৰ এনেকৈ পাৰি থোৱা আছে আৰু ইয়াতে থাকে ইয়াত কিমান দিনৰ পৰা আছা 2 বছৰ আৰু ঘৰত কোন কেনেকৈ আছে নে কোনো নাই দাদাই তোমাক নাচায় মা পাপা নাই পাপা পাপাৰ লগত কেলৈ নাথাকা মায়ে হাতটো কপি থাকে মই কাপোৰ চাপোৰ লৈ শুব পোৱা নে এনেকৈ ঠাণ্ডা এনেকৈ থাকিলা এনেকৈ থাকিলা ঠাণ্ডা নালাগিলে নোৱাৰিলে এনেকৈ পাৰিলা থাকিব ঠাণ্ডা দিনত মোৰ ভাবিয়ে কিবা লাগিছে যে সি কেনেকৈ মানে গোটেই ৰাতিটো ইয়াত কটাব বা কেনেকৈ গোটেই ৰাতিটো ইয়াত কটাইছে আৰু সুৰজে যিহেতু নিজে একো কৰি খাব নোৱাৰে বা কাম কৰিব নোৱাৰে সেইবাবে ক'ৰবাত কিবা কিবি খুজি মাগি খাবলগীয়া খুজি মাগি ন পোৱা মানুহে দিয়ে ন বয়সো বেছি হোৱা নাই সৰু ল'ৰা 16 বছৰমান হৈছে তথাপিও সুৰজৰ মুখত আমি হাঁহি এটি দেখা পাইছোঁ বয়সটো যিহেতু ল'ৰাটোৱে 16 বছৰ বুলি কৈছে মই সেইকাৰণে চাইল্ড কেয়াৰত এবাৰ ইনফৰ্ম কৰিলোঁ এতিয়া চাওঁ তেওঁলোকে কি কয় তেওঁলোকৰ আনচাৰৰ কাৰণে বৰ্তমান ৰৈ আছোঁ ট্ৰেক পেণ্ট হ'ব নেকি ট্ৰেক পেণ্ট হ'ব পিন্ধি চাবা নেকি এতিয়া নিপিন্ধা নাই এতিয়া অঁ চাবা আপোনালোকক যে কৈছিলোঁ চাইল্ড কেয়াৰত খবৰ দিয়া হৈছে বুলি তেওঁলোকে আহি মেলি যিবিলাক ফৰ্মেলিটি আছিলে কৰি মেলি বৰ্তমান ইয়াৰ মেডিকেল চেকআপৰ কাৰণে আমি এজেগাত আহিলোঁ এতিয়া তাক এতিয়া ধুনীয়াকৈ মেডিকেল চেকআপবোৰ কৰোৱাৰ পাছতে আৰু কিছুমান ফৰ্মেলিটি তেওঁলোকৰ থাকিব সেইবিলাক কৰিব তো এই আপডেটটো দি দিলোঁ এতিয়া ধুনীয়াকৈ ইয়াৰ কাৰণেও ব্যৱস্থা কৰি দিয়া হ'ল আমাৰ যি চাইল্ড কেয়াৰ আছে চাইল্ড লাইন আছে তেওঁলোকে আহি মেলি ইয়াক ধুনীয়াকৈ এতিয়া লৈ যাব ধুনীয়া এটা ফেচিলিটি এতিয়া ই থাকিবলৈ পাৰিব বা ধুনীয়া এখন বিচনাত শুবলৈ পাৰিব ভালকৈ সময়মতে খোৱা বোৱা কৰিবলৈ পাৰিব এতিয়া নতুন জেগা দাদা এতিয়া কালি এতিয়া হাঁহি গৈ আছে